গাইস, আজি আমি বনাম ক্রিস্পি ফ্রাইড কর্ন। তার কারণে আমাক লাগিব এটা মাকৈ, এটা পিয়াজ, মিডিয়াম সাইজৰ এটা পিয়াজ, চাট মছলা, এটো মই কেটচৰ চাট মছলা লৈ লৈছো, এটা লাগিব পিঠাগুৰি, এয়া ময়দা, পিঠাগুৰি আৰু ময়দা মই 2 চামুচ লৈ লৈছো, এয়া হৈছে বেকিং সোডা, এয়া হৈছে নিমখ আৰু ভাজিবৰ কাৰণে লাগিব আমাক ৰিফাইন তেল। আহক আমি চাও আমি কেনেকৈ বনাও ক্রিস্পি ফ্রাইড কর্ন। মাকৈ বাকলিটো গুচাই আমি মাকৈৰ ভিতৰৰ মাকৈখিনি উলাই ল'ব লাগিব। এয়া আমি মাকৈখিনি উলাই লৈছো। এতিয়া আমি মাকৈখিনি ধুই আমি মাকৈখিনি এটা গেছত বইল কৰি লম। এয়া মই পানী দিছো, পানী ইয়াতে মই মাকৈখিনি দি দিছো। এইখিনি মাকৈখিনি মই ধুই লৈছো। ধুই লোৱাৰ পাছত আমি এতিয়া যেতিয়ালৈকে মাকৈখিনি কোমল হৈ নাযায় তেতিয়ালৈকে আমি ভালকৈ মাকৈখিনি বইল কৰি লম। এয়া দেখিছে মাকৈখিনি বইল হৈ আছে। আমি 5 মিনিট 10 মিনিটমান হ'ল আমি মাকৈখিনি বইল কৰি আছো। এতিয়া আমি এখন চামুচেৰে আমি মাকৈখিনি বইল হৈছে নে নাই আমি পিটিকি পেলাই হাতেৰে আমি চাই লম। এয়া দেখিছো আমি মাকৈ হেৰিটো অলপমান হোৱা নাই, সেইকাৰণে আমি আৰু অকমান বইল কৰি ল'ব লাগিব মাকৈটো। এয়া মাকৈখিনি বইল কৰা হৈ গ'ল। এতিয়া আমি ইয়াতে দিম 2 টেবুলস্পুন ময়দা, তাৰ পাছত আমি দিম 2 টেবুলস্পুন পিঠাগুৰি। এতিয়া আমি দিম ইয়াতে সোডা, এয়া হৈছে বেকিং সোডা, আৰু ইয়াতে আমি দিম সোৱাদ অনুসৰি নিমখ। এতিয়া আমি এইখিনি ভালকৈ লৰাই ল'ব লাগিব। আমি ভালকৈ এইখিনি মিক্স কৰি ল'ম। যিহেতু কোটটো অকমান আপোনাৰ ড্ৰাই হৈ আছে, ইয়াতে আমি অকমান পানী দিম। ইয়াতে মই খুব অকমান ইয়াতে পানী দিছো। অকমান পানী দিয়াৰ পাছত আমি এইখিনি ভালকৈ মিক্স কৰি ল'ম। আপোনালোকে দেখিবলৈ পাইছে ইয়াতে আমি ভালকৈ মিক্স কৰি ল'ম। এয়া মিক্স কৰা হৈ গৈছে। আমি এতিয়া এইখিনি মাকৈখিনি আমি এতিয়া ৰিফাইন তেলত আমি ডিপ ফ্ৰাই কৰিম। এতিয়া আমি কেৰাহীখন গেছত দি দিলো আৰু ইয়াতে আমি এতিয়া গৰম হ'লেনে চালো আৰু ইয়াতে আমি ফ্ৰাই কৰিবলৈ এতিয়া তেল দি দিলো। এতিয়া আমি তেলখিনি গৰম হ'ল, তেলখিনিত আমি এতিয়া মাকৈখিনি দি দিম আৰু আমি ডিপ ফ্ৰাই কৰিম। এয়া আমি এইখিনি এতিয়া ফ্ৰাই কৰি আছো। ফ্ৰাই কৰা অলমোষ্ট হৈ গৈছে। এয়া মাকৈ আপোনাৰ ফ্ৰাই কৰা হৈ গৈছে। ফ্ৰাই কৰি পেলাই আমি ইয়াতে সৰু সৰুকৈ কাটিলো আমি এটা পিয়াজ দি দিছো, লগতে দিছো আমি 1 চামুচ চাট মছলা আৰু এইখিনি ভালকৈ মিক্স কৰি দিছো। এয়া আপোনাৰ ক্রিস্পি ফ্ৰাইড কৰ্ন আপোনাৰ ৰেডি হৈ গ'ল। আশা কৰিলো আপোনালোকৰ ভিডিওটো ভাল লাগিল, আৰু যদি ভিডিওটো ভাল লাগিল মোৰ চেনেলটো লাইক, কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।